গুড ইভিনিং সকলোকে। আজি মাহত আহিছে আমাৰ ৰুমত, তাকে অলপ গধূলি ওলাই গৈছো। ওচৰতে আছে এনাই দদৰ ঘৰ, তাতে অলপ ফুৰাবলৈ বুলি মাহতক লৈ গৈছো। ময়ো আগতে কেতিয়াও যোৱা নাই, এইবাৰ ফাৰ্ষ্ট টাইম ময়ো গৈছো মাহতৰ লগতে। আমি ইয়াতে গোটেইখিনি ৰৈ আছো, গাড়ী বুক কৰা হৈছে, আহি পোৱা নাই, আহি পালে যাম আৰু। এফালে মা, দুইজনী মা হাই দিছে, এফালে মইনা। আমি আহি পালো, তাৰ পাছত মামাই আগবঢ়াই নিবলৈ আহিছে, ঘৰটো আগতে দেখা নাই বুলি। এফালে দদৌ, এনাই গোটেইখিনি ধুনীয়াকৈ বহুত দিনৰ মূৰত লগ পাইছে, ধুনীয়াকৈ কথা পাতিছে, বহুত কথা ওলাইছে। তাৰ পাছত আমি সকলোৱে চাহ খালো, চাহ খাই আকৌ ভাত খাবলৈ হ'লেই। ভাত নাখাওঁ বুলিয়ে কৈছিলো, তথাপিও ইমান দিনৰ মূৰত আহিছে বুলি বহুত জোৰ কৰাত খোৱা হ'ল আৰু। এফালে খাই মেলি আমি আকৌ ৰুমলৈ বুলি উভতিলো। তাৰ ভিডিঅ'টো ইমানেই। শৰ্ট ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিলৈ বাই বাই।